নমস্কাৰ। আকৌ নতুন এটা ৰেচিপি লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আলু পৰঠা বনাম। ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ভালেই হৈছিলে খাবলৈ। আপোনালোকে বনাই খাবচোন। এয়া আটা সানি ল'লোঁ। গৰম পানী দি সানিছোঁ আটাটো। এয়া সানি হৈ গ'ল। এইখিনি আলুখিনিৰ কাৰণে মই এয়া যোগাৰ কৰিলোঁ। আদা দিছোঁ মিহি মিহিকৈ কাটি, পিঁয়াজ দিলোঁ এটা, ডাঙৰ চাইজৰ এটা দিছোঁ। তাৰপিছত ইয়াৰ মছলা এড কৰিম। এয়া ধনিয়া পাউডাৰ অলপ দিছোঁ। তাৰপিছত দিম জিৰা পাউডাৰ, এয়া জিৰা পাউডাৰ অকণমান দিছোঁ। এয়া হ'ল ৰেড চিলি অকণমান দিছোঁ, বেছি দিয়া নাই। তাৰপিছত এই আলু, এতিয়া আলুখিনি ধুনীয়াকৈ সানিব লাগিব মিহি মিহিকৈ। এয়া সোৱাদ অনুসৰি নিমখ। আলুটো মিহি মিহিকৈ সানিব, নহ'লে গোটা হৈ থাকিলে পিছত ৰুটি পৰঠাখন বেলিব নোৱাৰিব, বেলিলে ফাটি ফাটি যাব। তো ধুনীয়াকৈ মিহিকৈ সানি লৈছোঁ মই। এতিয়া বেলিম। অকণমান বেলি লৈছোঁ মই, তাৰপিছত আলুটো দিম তাতে। মই যে টাইলছতে বেলোঁ, চাৰ্জাৰখনত লগোৱা টাইলছতে মই বেলোঁ। বেলনাতকৈ তাত ধুনীয়াহে হয়, বেলিবলৈ ভাল হয় ইয়াত। এয়া আলু দি দিছোঁ। এতিয়া ধুনীয়াকৈ আলুখিনি ইয়াত দি ধুনীয়াকৈ বন্ধ কৰি দিম ৰুটিখন। এনেকৈ দি পেলাই ধুনীয়াকৈ ঘূৰাই ভৰাই দিম, তাৰ ভিতৰত বন্ধ কৰি দিম মুখখন। চাওকচোন ধুনীয়াকৈ হৈ গ'ল। এতিয়া বেলি লাহে লাহে বেলিব, কিন্তু নহ'লে আলুটো ফাটি এৰাই যাব। ওলাই যাব আলুটো ফাটি, তেতিয়া বেয়া হ'ব। পৰঠাখন লাহে লাহে বেলিব লাগিব। দেখিছেনে, মই লাহে লাহে বেলিছোঁ, আলু ওলাই যোৱা নাই, ধুনীয়া হৈ আছে। ফাটি গ'লে বেয়া হয়, তেতিয়া বনাবলৈও অসুবিধা হয় আৰু খাবলৈও ভাল নহ'ব। এয়া চাওক, মোৰ আলুৰ পৰঠা ৰেডি। ধুনীয়া হৈছে দেখিবলৈ।
হৈছিলে। মই ঘিতে ভাজিছোঁ দেই, পৰঠাকেইখন মই ঘিতে ভাজিলোঁ। এয়া দেখিছেনে, ধুনীয়া হৈছে। এয়া গাখীৰ চাহ আৰু চচ লৈ ল'লোঁ।